বৰলাংফাৰ আৰ্থিক স্বাক্ষৰতা আৰু ডিজিটেল সজাগতা শিবিৰ সম্পন্ন মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে কাৰ্বি আংলং জিলাৰ বৰলাংফাৰ লাংকাংচাম বিৰিয়ান টকবিকাৱৰ হেমাৰী এলপি স্কুল প্ৰাংগণত ভাৰতৰ বিত্ত মন্ত্ৰালয়ৰ বিত্ত সেৱা বিভাগৰ উদ্যোগত আৰ্থিক স্বাক্ষৰতা আৰু সজাগতা শিবিৰ সম্পন্ন হৈ যায় ভিডিচি অধ্যক্ষ জন হানছে পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ তদাৰক কৰে লেলিন কাকতিয়ে বিশেষকৈ পূব আৰু পশ্চিম কাৰ্বি আংলঙৰ 28খন ভিডিচি আজিৰে পৰা 3 মাহৰ বাবে আৰ্থিক স্বাক্ষৰতা আৰু ডিজিটেল সজাগতা সভা অনুষ্ঠিত হ'ব আজি জিলা অতিৰিক্ত আয়ুক্ত দীপাংকৰ বৰাই উক্ত শিবিৰৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শিবিৰত অঞ্চলৰ কেইবা শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে উক্ত শিবিৰত বিত্তীয় লেনদেন সন্দৰ্ভত আঁচনি সমূহৰ ওপৰত সজাগতা সৃষ্টি কৰা হ'ব বিশেষকৈ দীৰ্ঘদিনৰ পৰা নিষ্ক্ৰিয় হৈ থকা প্ৰধানমন্ত্ৰী জন ধন যোজনা একাউণ্টক পুনৰ জীৱিত কৰা আৰবিআই গাইডলাইন অনুসৰি কেৱাইচি আপডেট কৰা সক্ৰিয় একাউণ্টৰ জৰিয়তে চৰকাৰী আঁচনিৰ লাভালাভ ৰাজ সাহায্য আৰু বেংকৰ সুবিধাসমূহৰ বিষয়ে গ্ৰাহকক অৱগত কৰোৱাই এই শিবিৰৰ লক্ষ্য আৰু উদ্দেশ্য তদুপৰি আয়ুষ্মান কাৰ্ড আভা কাৰ্ড কৃষি ক্ষেত্ৰত কৃষকসকলৰ লাভান্বিত হোৱাকৈ আঁচনিসমূহৰ ওপৰতো এই শিবিৰৰ জৰিয়তে আভাস প্ৰদান কৰা হ'ব আনহাতে উক্ত শিবিৰৰ জৰিয়তে নিষ্ক্ৰিয় হৈ থকা প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ একাউণ্টৰ পুনৰ পৰীক্ষা কৰা একাউণ্ট নথকা প্ৰাপ্ত বয়স্ক লোকৰ বাবে প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ একাউণ্ট খোলা প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা গ্ৰাহকৰ নাম সন্নিৱিষ্ট কৰা অটল পেঞ্চন যোজনাত গ্ৰাহকক আকৃষ্ট কৰাৰ বাবে সজাগতা সৃষ্টি কৰা হ'ব আজিৰ শিবিৰত নাবাৰ্ডৰ DDMK ভাইপি এডি পিৰবি টিছপি আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে আসলতে আমাৰ এটো ডিএফএছ অৰ্থাৎ ডিপাৰ্টমেণ্ট অফ ফাইনেন্স ছাৰ্ভিচৰ নিৰ্দেশনা মতে ব্ৰাঞ্চবিলাকক কেম্পটো কণ্ডাক্ট কৰিব দিছে মই LDM হিচাপে দুইখন ডিষ্ট্ৰিক্টৰ LDM হিচাপে মনিটৰ কৰিম কেম্পটো আৰম্ভ হ'ব অহা অৰ্থাৎ আজিৰ পৰা অহা 3 মাহ ধৰি অৰ্থাৎ 30 ছেপ্টেম্বৰলৈকে সম্পূৰ্ণ 3 মাহত আমি মুঠ 28টা পঞ্চায়ত এটো পঞ্চায়ত লেভেলত হ'ব আসলতে ইয়াত যদিও পঞ্চায়ত নাই ভিডিসি কাৰ্বি আংলং যেহেতুকে অটোনমাস কাউন্সিল ভিডিসিৰ আন্ডাৰত হ'ব মুঠতে 28টা কেম্প হ'ব এই কেম্পবিলাক ব্ৰাঞ্চবিলাকে কণ্ডাক্ট কৰিব মই LDM হিচাপে মনিটৰিং কৰিম আৰু ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা তেওঁলোকেও গাইডলাইন দিব তাৰ বাহিৰে প্ৰতি মাহে আমি এখন DLCC ডিস্ট্ৰিক্ট লেভেল বেংকাৰ্ছ কমিটিৰ মিটিং পাতিব লাগিব এই মিটিঙত সকলো বেংকৰ পৰা আমি প্ৰগ্ৰেছ ৰিপৰ্ট ল'ম ক'ত কেতিয়া কিমান ধৰণৰ কেম্প হৈছে ডিজিটেল এৱাৰনেছ আপোনালোকে জানে আজিকালি ডিজিটেল এৱাৰনেছ বুলিবলৈ আচলতে নতুনকৈ একো কৰিবলগীয়া নাই প্ৰত্যেকেই আজিকালি পান দোকানত হ'লেও নিজৰ মোবাইলৰ জৰিয়তে মানে এপৰ জৰিয়তে ফোন পে হওক বা UPI হওক মানে ট্ৰানজেকশ্যন কৰিব পাৰে তাৰ বাহিৰেও ATMত কৰিব পাৰে বিভিন্ন ধৰণৰ লেনদেন কৰিব পাৰে আৰু আছে ধৰক INB ইণ্টাৰনেট বেংকিং অৱশ্যে লক্ষ্মী গাঁৱলীয়া বেংকৰ INB এতিয়ালৈকে হোৱা নাই কিন্তু বাকিবিলাকৰ হৈছে বাকিবিলাক বেংকৰ যিবিলাক নেশ্যনেলাইজ বেংক INBৰ জৰিয়তে আপুনি ঘৰত বহিয়ে সকলো ধৰণৰ লেনদেন কৰিব পাৰে যিমান ধৰণৰ আছে আপুনি কোনবা একটা ডাঙৰ ইনষ্টিটিউট আছে তাৰ আপোনাৰ কৰ্মচাৰীক দৰমহা দিব লাগে আপুনি মোবাইলত ঘৰতে বহি পেলাই গোটেইখিনি কাম কৰিব পাৰে বাকি ATMৰ লেনদেনখিনি কথা ক'লে তাৰ বাহিৰেও আছে আধাৰ কাৰ্ডৰ ওপৰত আধাৰ বেছ পেমেণ্টটো আজিকালি হয় যাৰ আধাৰ কাৰ্ড আছে যাৰ আধাৰ সিডিং কৰি থোৱা আছে তেওঁ অকল ফিংগাৰপ্ৰিণ্ট দি তেওঁ কোন বেংকৰ কাষ্টমাৰ বা কোন বেংকৰ তেওঁ ATMত গৈছে তেনেকুৱা কথা নহয় বা আমাৰ CSP বিলাকতো CSP মানে কাষ্টমাৰ সাৰ্ভিস পইণ্ট বিলাকতো তেওঁলোকে গৈ পেলাই আঙুলিৰ ফিংগাৰপ্ৰিণ্ট দি পেলাই লেনদেন কৰিব পাৰে টকা পইচা আদান প্ৰদান কৰিব পাৰে